ইহঁতেহে জানে, আমিতো নাজানো। আপোনালোকৰ NDA হিচাপে যদিও প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আপোনালোকৰ একদম নেতাকৰ্মী মানে এতিয়া আপুনি 100% যেহেতু কেণ্ডিডেট ডিক্লেয়াৰ হোৱা নাই, কোনে ক'ব পাৰে যে বিশ্বজিৎ দৈমাৰী হ'ব বুলি? ডিক্লেয়াৰ দিছে জানো বিজেপিয়ে? তো কৈছোঁ, CM ছাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি দিল্লীত গৈছে, গোটেই বস্তু নিশ্চয় ঠিক কৰি আহিব, ইয়াৰ পিছত গম পাব। আৰে আমাৰ দলৰ মানুহ চলোৱা নাই নেকি? অকল বিশ্বজিতে চলাই আছে নেকি? আমাৰ দলৰ মানুহবিলাকতো মই পাম, মই খেলিম বুলি চলাই আছে। এইটোতো নিয়ম, চব ৰাজনীতিক দলৰ এটা নিয়ম। মেলা লগ পাইছে, মই মেলা লগ পাইছোঁ, আছেতো ওচৰতে লগ পাইছে, কথা পাতি যাম কি দে হৈছে।